যেতিয়া ক্লাছ 6 মানত পঢ়ো দেউতাই লৈ যায় তাতে বিষ্ণুৰাভাদেৱক পাইছিলো দেখা দেউতাই লিখা মোৰ লক্ষ্য বুলি এটো পাঠ্যপুথিত আছিল আগতে আপোনালোকে সঙ্গে পঢ়িছিল মই গান্ধীজীৰ দৰে নমস্কাৰ আপোনালোক সকলোকে মই প্ৰমোদ দাসে আমাৰ অনুষ্ঠান অমৃত সন্ধানলৈ স্বাগতম জনাইছো আজি আমাৰ লগত আছে এগৰাকী বিশিষ্ট ব্যক্তি যি অকল চিকিৎসকে নহয় যি অকল সমাজ সেৱকে নহয় যাৰ কথাত মৌ বৰখে বুলি ক'ব লাগিব আৰু তেওঁৰ সংগীতেও আমাক এক বিমল আনন্দ দিয়ে তেনে এজন ব্যক্তি ইয়া হৈছে ডক্টৰ ৰঞ্জন জ্যোতি চৌধুৰী নমস্কাৰ আপোনাক স্বাগতম জনাইছো আমাৰ অনুষ্ঠানলৈ আমাৰ অনুষ্ঠানৰ নাম অমৃত সন্ধান আপুনি গম পালেই চাগে আপোনালোকে যি অমৃত বিলালে ৰাইজৰ মাজত এই সংগীত ৰস কথাৰে বা সমাজৰ যি কাম কৰি আপোনালোকে এটা হেৰিৰ সৃষ্টি কৰিছে সমাজত এখন আসন দখল কৰিছে সেই কৰিবলৈ যাওঁতে যি অমৃত মানুহে পান কৰিছে আপোনালোকৰ পৰা আমি তাৰে সন্ধান কৰিছোঁ আৰু আপোনালোককো নিশ্চয় মানুহে মৰম চেনেহেৰে উপচাই দিছে আপোনালোকেও তেনেধৰণে তেওঁলোকৰ পৰা অমৃত পান কৰিছে গতিকে সেই উদ্দেশ্য ৰাখি আমি এই অনুষ্ঠানৰ নাম ৰাখিছিলোঁ অমৃত সন্ধান গতিকে অমৃত সন্ধানলৈ আপোনাক স্বাগতম জনাইছোঁ প্ৰথমতে আপুনি কেনেকৈ এই ডক্টৰ হৈ পেলাই সংগীত আৰু ৰসৰ মাজলৈ সোমাই গ'ল কেনেকৈ তাৰমানে এই আমি প্ৰেৰণাটো পাইছিলোঁ ঘৰুৱা পৰিৱেশত মানে মোৰ দেউতা নিজে নাট্যকাৰ অভিনেতা সমাজ সেৱক মন্ত্ৰী বিধায়ক আছিল গতিকে ৰাইজৰ সেৱা কৰিছিল আৰু দেউতাই খুব মানে ৰস লগাকৈ কথা ক'ব পাৰিছিল দেউতাক মানে দ্বিতীয় ৰসৰাজ বুলিও কৈছিল মানুহে গতিকে সেই দেউতাৰ লগত আকৌ বহুত মানুহক আমি লগ পাইছিলোঁ যি আমি ভাগ্যৱান বুলি ভাবোঁ যেনে ধৰক এই ভূপেন হাজৰিকা কমল নাৰায়ণ চৌধুৰী পুৰুষোত্তম দাস যুগল দাস প্ৰবীণ ফুকন সৰ্বেশ্বৰ চৌধুৰী এইসকল মানে আমাৰ ঘৰত অহা যোৱা নামত আছে আকৌ ৰাজনৈতিক নেতাবিলাকো আগৰ দিনৰ হেম বৰুৱা বিশ্ব গোস্বামী এখেতসকলৰ সান্নিধ্যলৈ আহি সৰুতে পাইছিলোঁ বিষ্ণুৰাভাদেৱকো আমি দেখিছোঁ তাৰমানে দেখিছোঁ এইকাৰণে যে দেউতা 1967 চনত হেৰি আছিলে বিধায়ক আছিল আপুনি জানে নিশ্চয় কমলপুৰ সমষ্টিৰ পৰা যেতিয়া বিজয়ী হৈছিল সেইবাৰ বিধানসভাত মানে 4জন শিল্পী গৈছিল বিধায়ক হৈ এজন আছিল বিষ্ণুৰাভা এজন ভূপেন হাজৰিকা এজন আমাৰ দেউতা লক্ষধৰ চৌধুৰী আৰু ইজন প্ৰণীতা তালুকদাৰ বৰপেটাৰে তেওঁ নৃত্যপতি আছিল গতিকে এই 4জনৰ যেতিয়া মানে তেওঁলোকক থাকিবলৈ দিয়া হৈছিল আকৌ পাইনুড হোটেলত শ্বিলঙত কিছুমানক এছেম্বলি হোষ্টেলত দিয়ে কিন্তু দেউতাহঁতক থাকিব দিছিল তাতে আমি মোক গৰম বন্ধত মানে মই যেতিয়া ক্লাছ 6 মানত পঢ়ো দেউতাই লৈ যায় তাতে বিষ্ণুৰাভাদেৱক পাইছিলোঁ দেখা তেতিয়া ইমান ডাঙৰ মানুহ বুলি নাজানো আৰু আমি সৰু ল'ৰা আৰু ভূপেন হাজৰিকাদেৱক পাইছিলোঁ এই ডাক্তৰ সুৰেন দাস বৰপেটাৰ এইফালৰে ডাক্তৰ সুৰেন হাউলিৰ হয় তেখেত মানে খুব মৰম কৰিছিল আমাক আৰু সেই কথাবিলাক মনত পৰে গতিকে তেওঁলোকৰ সান্নিধ্যত আহি তেওঁলোকে যিবিলাক কথা পাতে নহয় মানে একদম সকলোৰে অন্তৰবিলাক খোলা আছিল তেতিয়া ইমান মানে হেৰিকে হাঁহে অট্টহাস্য বুলি যে কয় মানে কিবা কথা ভাবি থাকিলে হাঁহি দিয়ে ঘৰৰ মুদা যেন ছিঙি গৈছে এনেকুৱা লাগে মানে আমি এইকাৰণে দৌৰি আহি শুনো কিনো কৈছে এনেকুৱা এই পৰিৱেশটো পাইছিলোঁ সেইকাৰণে মানে এই ৰসৰ লগাই ক'ব সেইটো মই দেউতাৰ পৰাই চাগে পাইছোঁ নাজানো আৰু দেউতাৰ পৰাই পাইছে আপুনি আমিও তেনেকৈ তেওঁক লগ পাইছোঁ ছাৰক আমি লগ পাইছোঁ যিহেতু শিক্ষামন্ত্ৰী হৈ আছিল আমি আহিছিলোঁ মানে মন্ত্ৰী হিচাপে নহয় মানে এনেই আমি এই নাটক কৰা বৰপেটাত তেওঁ গৈছিলে বৰপেটাত গৈ এবাৰ তেওঁ যাত্ৰাতো অংশগ্ৰহণ কৰিছিলে আমি চাইছোঁ তেওঁ কিবা এটা ৰক্ষ কুমাৰ নাটকত নে কিবা তেখেতে আৰু ফটকে আমি একদম মানুহ ঠাহ হোৱা লক্ষধৰ চৌধুৰী আজি এক্টিং কৰিব এনেকুৱা আৰু এজন গৈছিল তেওঁ কি বায়ন আছিল যোগেন বায়নক পাইছে আপুনি নিশ্চয় যোগেন বায়ন মালিগাঁৱত আছিল বৰপেটাৰে মানুহ তেওঁ গৈছিল দুয়ো এক্টিং কৰিছিল মানে খুব ভাল লগা সেই এটা সময় যা হওক তাত আপুনি ডক্টৰ হ'ল কিন্তু এইটো লাইনত মানে বেছি হেৰি যেন লাগে মোৰ মানে আপুনি ভাবিছিল নেকি আগতে সৰুতে নাই কোনো ভাবা নাছিলোঁ মই আৰু যেতিয়া চিকিৎসা বৃত্তিটো ল'লোঁ তেতিয়া মই এনেকুৱা এটা মানে হেৰি ছাবজেক্ট বাছি ল'লোঁ
পেথলজিটো মানে আপোনাৰ ধৰক অফিচৰ দৰে 10টা বজাত গৈ মানে 5টাত গুচি আহিব পাৰি গতিকে মানে ৰাতি নামাতে বা হেৰি ইমাৰ্জেঞ্চি নাই গতিকে মানে মই সেইটো ছাবজেক্ট বাছি ল'লোঁ গতিকে গধূলিৰ পিছত মানে মোৰ অপৰ্যাপ্ত সময় মানে গতিকে আপুনি সেইখিনি মানে আমাৰ ওচৰতে ৰবীন্দ্ৰ ভৱন ডিষ্ট্ৰিক্ট লাইব্ৰেৰী ফাংচন চাব যাওঁ কেতিয়াবা নিজেই ফাংচন কৰোঁ গতিকে এই সুবিধা ভাস্কৰ নাট্য মন্দিৰ আছে উজান বজাৰত এইবিলাকত তেনেকুৱা আৰু মানে হেৰি মানে গানটো একেলগে গানৰ লগত আপোনাৰ গোটেই পৰিয়ালটোৰে ধৰক গানটো মোৰ মানে সৰুৰে পৰা খুব হেঁপাহ মানে কিন্তু এটাই ভুল কৰিছিলোঁ মই বালভৱন বুলি এটা অনুষ্ঠান আছে এতিয়াও আছে উজান বজাৰত আগতে এইটো আমবাৰীত সেইখিনিতে আছিলে আমাৰ ঘৰৰ ওচৰত তাতে মানে আমাক গান শিকায় নাচ শিকায় আৰু হেৰি যাক আবৃত্তি শিকায় খেলা ধূলা শিকায় আৰু মানে 6 মাহৰ মূৰে মূৰে এনেকৈ কাঠৰ মঞ্চ এখন সাজি দিয়ে কাঠৰ মঞ্চ এখনত উঠাই দি পেলাই যাৰ যি মানে প্ৰতিভা আছে দেখুৱাব সুযোগ দিয়ে আমি সাধাৰণতে নাটকেই কৰিছিলোঁ আৰু মই সেইখিনি মানে জীৱনত চাগে সেইটোৱেই ভাল কাম কৰিছিলোঁ এটা আবৃত্তি বৰ ধুনীয়াকৈ কৰিব পাৰিছিলোঁ সেইটো মানে মোৰ দেউতাই লিখা মোৰ লক্ষ্য বুলি এইটো পাঠ্যপুথিত আছিল আগতে আপোনালোকে চাগে পঢ়িছিল মই গান্ধীজীৰ দৰে হ'ম সদায় সত্য কথাহে ক'ম অহিংস ব্ৰতেৰে জগত জিনিম সত্য পথত ৰম মই গান্ধীজীৰ দৰে হ'ম মই নেতাজী সুভাষ হ'ম বিপ্লৱৰ অগ্নি জ্বলাই জয় হিন্দেৰে মেদিনী কপাই পৰ্বত উলংঘি সাগৰ নেওচি জয়ৰ তিলক ল'ম মই নেতাজী সুভাষ হ'ম মই কুশল কোঁৱৰ হ'ম দেশৰ কাৰণে হাঁহি হেলা ৰঙে ডিঙিত চিপ জৰি ল'ম এনেকৈ লাচিত বৰফুকন কনকলতা সকলোৰে কথা আছিল জৱাহৰলাল নেহৰুৰ কথা আছিল গতিকে সেই কবিতাটো আবৃত্তি কৰোঁতে মই এই কথাটো ক'বলৈ মন গৈছে তাৰমানে মোক মানে ডক্টৰ ভূপেন হাজৰিকাদেৱে মোক ক'ৰবাত দেখা পালে এইটো মই য'তে ত'তে মানে আবৃত্তি কৰি ফুৰোঁ কৰোঁতে দেউতাৰ ওচৰত আহি লক্ষ্যদা অঞ্জনক মোক লাগিব মই এখন নাটক লিখিছোঁ আপোনালোক নাটকৰ মানুহ গতিকে আপুনি জানিব তেখেতে মানে চলচ্চিত্ৰৰ কাৰণে চিত্ৰনাট্য বহুত লিখিছে কিন্তু নাটক লিখা নাছিল মঞ্চৰ কাৰণে সেই এখনেই লিখিছে ভূপেন দাই সেইখনৰ নাম আছিল আব্দুল হামিদ ভাৰত আৰু পাকিস্তান যুদ্ধত আব্দুল হামিদ শ্বহীদ হৈছিল অসমৰ বীৰ সন্তান তেওঁৰ নামত মানে ভূপেন দাই চিত্ৰনাট্য মানে মঞ্চৰ নাটক লিখাৰ পৰা এই সংগীতলৈকে সকলো ভূপেন দাই কৰিছিল আৰু মানে মোক মানে দেউতাৰ ওচৰত আহি মোক মানে লৈ যাবৰ কাৰণে আহি দেউতাৰ পৰা মানে হেৰি খুজিছিল অনুমতি খুজিছিল ইয়াক লৈ যাম মই কেইদিনমান আগত তাৰপিছত আমাক লৈ গৈ আমাক আকৌ ৰিহাৰ্চেলৰ কাৰণে লৈ গৈছিল এই কথাটোও ভাল লাগে মোৰ জয়ন্ত হাজৰিকাদেৱে লৈ গৈছিল এখন গাড়ীৰে লৈ গৈ ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত আমাৰ ৰিহাৰ্চেল হয় 2 দিন বৰ ধুনীয়াকৈ হেৰি হ'ল তাৰপিছত কি হ'ল বুজিছেনে মানে বৰ ভাল হ'ল নাটকখন মানুহে মোক ইমান প্ৰশংসা কৰিলে সকলোকে গতিকে মোৰ মানে এটা সেই তেতিয়া ক্লাছ 6ত পঢ়ি এটা অহংকাৰ ভাৱ আহি গ'ল আৰু বোলে মই চবতকৈ ভাল নাটক আমাৰ লগৰবিলাকৰ ভিতৰত গতিকে তাৰপিছত বালভৱনত যেতিয়া নাটকবিলাক হয় যে মঞ্চত সাজি দিয়ে আমাক 6 মাহৰ মূৰে মূৰে কৰিব দিয়ে আগতেতো মই সদায় মুখ্য চৰিত্ৰটোৱে পাওঁ লাচিত বৰফুকন আলেকজেণ্ডাৰ এই যেতিয়াই ভূপেন দাৰ লগত নাটকখন কৰিলে মোৰ অহংকাৰ হৈ গ'ল মই লাহে লাহে মানে এই নাটকবিলাকত এই সিহঁতে যদি 10 দিন আখৰা কৰে মই ক'লোঁ মই পাৰিম দে মই 2 দিন কৰিলে হ'ব এনেকৈ মানে সাধনাটো কমাই দিলোঁ সাধনা কমাই দিয়াৰ লগে লগে কি হ'ল অহংকাৰতে তেতিয়া মোৰ কি হয় মই ডাইলগবিলাক পাহৰি যাওঁ সংলাপ মাজতে পাহৰি যাওঁ পাহৰিলে মোৰ কাষৰজনে কি কওঁ সিও ৰৈ দিয়ে এনেকৈ লাহে লাহে নাটকবিলাক বেয়া হ'ল বেয়া হোৱাৰ ফলত মোৰ ছাৰসকলে মানে আৰু মেইন পাৰ্টটো পিছৰবিলাকত নিদিয়া হ'ল নিদি পেলাই মানে এনেকুৱা অৱস্থা হ'ল শেষত মই মৰা সৈন্যহে পাওঁ মৰা সৈন্য হ'লেও মানে দিগদাৰ মানে যদি মহে কামুৰে এনেকৈ মাৰি দিওঁ এই সেনাপতিয়ে চাই থাকে দূৰৰ পৰা এই ধুৰন্ধৰ মৰা নাই বুলি আকৌ মাৰে তাৰমানে আগৰ দিনৰ এই কাঠৰ তৰোৱাল ওপৰত চিকমিকিয়া এইবিলাক জিলমিল কাগজবিলাক লগাই থয় এইডাল দি মাৰে গতিকে মই ক'ত লাচিত বৰফুকন হৈ ধপধপাই আছিলোঁ এতিয়া ক'ত আহি পেলাই মানে মৰা সৈন্য হ'ব লাগে সেইকাৰণে নাটক নকৰোঁ বুলি মই ঘৰত গুচি আহিলোঁ তেতিয়া মানে মোৰ লগৰবিলাকৰ বেয়া লাগিলে এমাহ পিছত আহিল সিহঁত মোৰ ওচৰত আহি পেলাই ক'লে এখন নাটক ওলাইছে কৰিবি নেকি মেইন পাৰ্টে মই মেইন পাৰ্ট শুনিবলৈ গাত ভাল লাগি গ'ল মই কি কৰিব লাগিব বোলে নাই এই নাটকৰ নাম কি সীতাৰ পাতাল যাত্ৰা এইটো মই বহুত ঠাইত কৈছোঁ আপুনিও শুনিছে চাগে সীতাৰ পাতাল যাত্ৰাত মানে কি কৰিব লাগিব মই ৰাম বেছি কথা ক'ব নালাগে মই দূৰৰ পৰা মানে ধেনুকা এডাল লৈ মাজে কৈ থাকিব লাগে সীতাই কথাই কৈছে সীতা হৈছিল নমিতা ভট্টাচাৰ্য বিখ্যাত গায়িকা তেওঁ মানে কি মোতকৈ অলপ সৰু সীতা তাৰপিছত এই তাতে মানে কি হয় সীতাৰ পাতাল যাত্ৰাত একেবাৰে শেষৰ দৃশ্যত সীতা মানে পাতাললৈ যায় আজিকালিতো বৰ সহজ সীতা পাতাল যোৱা দেখুওৱা দূৰৰ পৰাই লাইটৰ কাৰুকাৰ্য
পোহৰ কিছুমান মাৰি দিয়ে সীতা একেটাতে দূৰৰ পৰা মানুহে সীতা পাতাল যোৱা বুলি ভাবে কিন্তু আমাৰ দিনত সেই ৪৫ বছৰ আগৰ কথা তেতিয়া ইমান কাৰুকাৰ্য নাছিল লাইটৰ পোহৰৰ গতিকে মানে আমাৰ কি কৰে যিখন মঞ্চ কাঠৰ সাজি দিছিল তাৰে এটা ঠাইত গোলকৈ ফুটা এটা কৰি থৈ দিয়ে তাৰ তলত আকৌ মানুহ এজন লুকাই থাকে যেতিয়া মানে সীতাৰ পাতাল যাবৰ হয় সীতা সেই ফুটাটোৰ ওপৰত লাহেকৈ গৈ থিয় হৈ কোনেও নেদেখাকৈ ভৰিৰে ৩বাৰ মাৰি দিয়ে যে তলৰ মানুহজনে শুনা পায় যে সীতাৰ যাবৰ হৈছে লাহেকৈ কাঠডাল খুলি দিয়ে ধাচকৈ পৰিলে ডুব নাপায় মানে মানুহজন ৰৈ থাকে ধৰে আমাৰ ৰিহাৰ্চেল বৰ ধুনীয়াকৈ হ'ল কিন্তু যিদিনাখন নাটকখন অভিনীত হ'ল সীতা কান্দি কান্দি ইমান আৱেগিক হৈ গ'ল যে ক'ত ফুটাটো আছিল পাহৰি পেলাই তেওঁ মানে য'তে ত'তে এনেকৈ মাৰি আছে আৰু মানে এনেকৈ ৩বাৰ ক'ব লাগে ফাট দিয়া বসুমতী পাতালে লুকাওঁ এনেকৈ ৩বাৰ কৈ সেই ফুটাটোৰ ওপৰত গৈ থিয় হৈ এনেকৈ মাৰি দিয়ে কিন্তু তেওঁ ৩বাৰৰ ঠাইত ৯বাৰমান কৈ চাৰিওপিনে ঘূৰি আছে ফুটাটো বিচাৰি পোৱা নাই মই ৰাম হৈ দূৰৰ পৰাটো দেখা পাই আছোঁ ফুটাটো মই এটা বুদ্ধি কৰিলোঁ লাহেকৈ আগুৱাই গৈ ফুটাটোৰ ওপৰত এনেকৈ থিয় হৈ ল'লোঁ লৈ পেলাই সীতাৰ ফালে চকুটিপ মাৰি দেখুৱালোঁ এই টুকুৰাহে আচল ঠাই এই বুলি কোৱাৰ লগে লগে মানুহজনে গম নাপালে সীতাই মাৰে বুলি খুলি দিলে মই ৰাম গৈ পাতাল পালেগৈ নাটকখনৰ নাম আছিল সীতাৰ পাতাল যাত্ৰা মই ৰাম পৰিলোগৈ তলত পৰি কেনেকুৱা খং উঠিব মই তেতিয়া ক্লাছ 6ত পঢ়োঁ ভগৱানক গৈ তলত কৈছোঁ এই ভগৱান ঘৰৰ পৰা ওলাওঁতে দেখোন সেৱা চেৱা কৰিয়ে ওলাইছিলোঁ কি কৰিলা এইবিলাক ভগৱানে এটা বুদ্ধি দিলে নেকি মই মানে সেইখিনি বুদ্ধি এটা আহি গ'ল মই আকৌ এই ফুটাটোত ধৰি মেলি ওপৰলৈ উঠি আহিলোঁ মঞ্চৰ আহি পেলাই সীতাৰ ফালে চাই সেইবিলাক কোনো ডাইলগ নাছিল সীতাক চাই ক'লোঁ সীতা ভয় নাখাবা সীতা পাতালখন একো বেয়া জেগা নহয় তুমি কান্দি থকা দেখি মই তোমাতকৈ আগেই চাই আহিলোঁ সীতা তাত গৰম লোহা নলগাই গৰম তেলত নাভাজে এইবিলাক এনেই কৈ থাকে যোৱা সীতা বেচেৰি সৰু ছোৱালী মানে নমিতা ভট্ট কপি আছে এনেকৈ উপায় নাপায় মই এনেকৈ হাতত ধৰি তলত পেলাই দিছোঁ তেতিয়া সীতাৰ পাতাল যাত্ৰা গতিকে মানুহে খুব মানে আনন্দ পালে মোৰ কথাখিনিত গাই পেলাই আশীৰ্বাদ দিছিল খুব আৰু আগৰ দিনৰ মানুহে ধুতি পাঞ্জাবী পিন্ধি থাকে ৪ অনা ৮ অনা লৈ থাকে গতিকে আহি পেলাই চবেই আশীৰ্বাদ দি কোনোবাই ৪ অনা কোনোবাই ৮ অনা এইবিলাক দিওঁতে ১৪০ টকামান গোট খাইছিল সেইটো মই এতিয়াও থৈ দিছোঁ খুব ভাল লাগি আছে ৰাতি বোলে মানুহে ইমান মৰম কৰিলে কিন্তু কি হ'ব পিছদিনা যেতিয়া স্কুলত যাওঁ বাটৰ মানুহে ঐ এইটো পাতাল যোৱা ৰাম চাহ এনেকৈ জোকাই থাকে সেইকাৰণে কোনে ইমান জোকাই হেৰি খাই থাকে আৰু গতিকে নাটক বাদ দি দিলোঁ এতিয়া মই সেইকাৰণে মানে খুব ল'ৰা ছোৱালী পালে কওঁ বোলে কেতিয়াও খং নামে চণ্ডাল খং কৰি যদি মই নাটক কৰা বাদ দিলোঁ আপুনি চাগে আপোনাৰ নাটকত মোক ল'লে হয় আজি সেইকাৰণে এইটো এটা আফচোচ থাকি গ'ল আৰু বঢ়িয়া সুন্দৰ এনেকুৱা কথাবোৰেই আমাক আনন্দ দিয়ে আমি খুব ভাল লাগে আপোনাৰ কথা শুনিলে আমি শুনি থাকিব পাৰোঁ আপুনি কথাৰ ৰস বোৱাই দিয়ে যা হওক গানলৈ কেনেকৈ আহিল গানৰটো মানে মোৰ চবতকৈ বেছি আছিল গানৰ পঢ়া শুনাত মোৰ একদম বেয়া আছিলোঁ বেয়া মানে নপঢ়োঁ কাৰণে বেয়া নপঢ়োঁ তাৰমানে মোৰ দাদা বুজিছে নে হেৰি মেট্ৰিকত প্ৰথম হৈ গ'ল অসমৰ ভিতৰত ফাৰ্ষ্ট হ'ল অসমৰ ভিতৰত তেতিয়া মানে চবেই আশা কৰে ময়ো মানে কিবা মেট্ৰিকত ভাল ৰিজাল্ট কৰিম কিন্তু মই নপঢ়োৱে বেছিভাগ হাৰমনিয়াম বজাই থাকোঁ এনেকুৱা ক্ৰিকেট খেলি মানে দেউতাৰ এটাই কথা আছিল যে এনেই ঘৰত নাথাকিবি নপঢ় যদি তই কিবা কবিতা লিখ হেৰি গল্প লিখ ক্ৰিকেট খেল হাৰমনিয়াম বজা গীটাৰ বজা এনেই বহি থাকিব নিদিয়ে দেউতাই সেইকাৰণে মই সেই সুবিধাটো লৈছিলোঁ হাৰমনিয়াম বজাই থাকি আৰু ক্ৰিকেট খেলি থাকিছিলোঁ খুব তাৰপিছত এই মাৰ আকৌ মা শিক্ষয়িত্ৰী আছিল উষা চৌধুৰী পাণবজাৰ স্কুলৰ মানে এই শিক্ষয়িত্ৰী মাহঁতৰ লগৰবিলাকে এদিন মাক ভয় খুৱালে আৰু বোলে ই ভাগিকেইটাইতো কিবা কৰি খাব পাৰিব চব চোকা টোকা আছে গতিকে ই কি কৰি খাব ডাঙৰ হ'লে ই পঢ়া শুনাটো মন নাই গানতোতো এনেই হাৰমনিয়ামে বজাই থাকোঁ গান চান নাগাওঁ গতিকে কয় বোলে হেৰি এজন জ্যোতিষী আহিছিল তেতিয়া গুৱাহাটীত তেওঁৰ ৯৫ বছৰ তেওঁ মানে আজি মৰো কালি মৰো এনেকুৱা অৱস্থা কিন্তু মৃত্যুৰ আগতে তেওঁ যি কৈ যায় সেইটো বোলে মিলি যায় সেইকাৰণে বহুত মানুহ গৈছে গুৱাহাটীৰ উলুবাৰী এটা ঘৰত আমাৰ মায়ে বাকী শিক্ষয়িত্ৰীসকলৰ পৰামৰ্শ মতে মোক লৈ গ'ল তেওঁৰ ওচৰত তেওঁ মানে এনেকৈ শুই বিচনাত মানে হাতখন চাই কৈ দিয়ে আৰু এওঁ ডাঙৰ হ'লে কি হ'ব এনেকুৱা এটা সময়ত আমাৰ পাল পৰিল গ'লোঁ গৈ পেলাই মই বহিলোঁ বিচনাত তেওঁ এনেকৈ হাতখন চাই ই ডাঙৰ হ'লে ভাল গা এনেকৈ গৈ পেলাই ফিট হৈ গ'ল মানুহজন লগে লগে তেওঁক হস্পিটেলত লৈ গ'ল আৰু আমি আমন জীৱনকৈ ঘৰলৈ গুচি আহিলোঁ আহি পেলাই আমাৰ ঘৰত আলোচনা হ'ল ভাল শব্দটো কৈছে ই ভাল গা মানে কি বুজাব খুজিছিল বা সেই লৈ আলোচনা হ'ল মাকবিলাকে সাধাৰণতে ল'ৰা ছোৱালীৰ ভাল বিচাৰে মায়ে ক'লে ভাল গা মানে ই হাৰমনিয়াম বজাই থাকে ভাল গায়ক হ'ব বুলি বা ভাল গান গাব এনেকুৱা ক'ব খুজিছিল নেকি
দেউতা ভিতৰৰ পৰা ওলাই ক'লে ই একদম পঢ়া শুনা নকৰে, ই চাগে ভাল গাধা হ'ব বুলি ক'ব খুজিছিল নেকি মানে। তাৰপিছতে